মুখেৰে কওঁ এটা আমি কৰো আৰু এটা আমাৰ কথা আৰু কৰ্মৰ মাজত মিল নাই মই বিতৰ্কত সোমোৱা মেইন কাৰণ আপুনিয়ে বুলি ক'ব লাগিব কাৰণ চাওক এজনী ছোৱালীক ছচিয়েল মিডিয়াত বদনাম কৰি দিয়াটো একেবাৰে সহজ কথা যদি হসাকে আমি হিন্দু সমাজক সন্মান জনালোহেতেন তেতিয়াহলে আমি তেওঁলোকক আঘাত নিদিলোহেতেন যে গৰুটো যে কুৰবানী নিদিলেও হয় সেই কথাটো আমি আপোনাৰ পৰাই জানিছো মুছলিম সমাজক গাইড কৰি আছে মুল্লাসকলে সত্য কথাখিনি নকয় কিন্তু মিছ ৰুবি ধৰ্মগুৰুৰ ভুল হয় আজিলৈকে মই অসমত এনেকুৱা কোনো ব্যক্তি দেখা নাই যিজনে নিজৰ ধৰ্মটোক ছচিয়েল মিডিয়াত নিজৰ ধৰ্মটো এগেইনষ্টত কথা কৈছে হয় শুনি আছো হয় মই আপোনাৰ এটা ভিডিঅ' ক্লিপ পাইছিলো আপুনি যেহেতু কৈছিলে যে মুস্তাফা কামাল আজহাৰী যদি আপুনি কিবা এটা স্পষ্টীকৰণ দিয়ে তেতিয়াহলে মই ভাল পালোহেঁতেন গতিকে আপুনি কওকচোন কিবা এটা প্ৰব্লেম শুনিছিলো আপোনাৰ প্ৰব্লেম আজি কেইদিনমানৰ আগত এটা ভিডিঅ' মোৰ বহুত বিতৰ্ক হৈ আছে ঈদৰ প্ৰসংগলৈ গৰু কুৰবানী প্ৰসংগলৈ তো তাত এজন ব্যক্তিয়ে কৈছে ৰুবুল আহমেদ তেখেতে কৈছে আপুনি যিটো বাহিৰত ডিগ্ৰী লৈ আহিছো বুলি কৈছে আপোনাৰ সকলোবোৰ কথা মিছা বুলি কৈছে তো যদি আপুনি সঁচাই বাহিৰত ডিগ্ৰী লৈ আহিছে আফ্ৰিকাত যেতিয়া নেকি পঢ়ি আহিছে তেতিয়া আপুনি আফ্ৰিকাৰ ইউনিভাৰ্চিটিৰ বিষয়ে কিবা জনাব নেকি মোক মানে আপুনি কোৱা কথাটো কিমান সঁচা জনাব নেকি মানে ৰুবুল আহমেদ নামৰ ল'ৰাজনে কৈছে মই পঢ়া শুনা কৰা নাই মানে আফ্ৰিকাত হয় হয় এইটো আচলতে হৈছে কি মিছ ৰুবি এওঁলোকৰ ওচৰত কোনো উত্তৰ নাইতো তেওঁলোকে মোক একো কৰিবও পৰা নাই কিয়া যুক্তিৰে জিকি যাবও নোৱাৰে সেইকাৰণে এইবোৰ উল্টা পুল্টা মন্তব্য কৰি থাকে যে পঢ়ি অহা নাই এতিয়া আপুনিয়ে কিবা এটা কথা যদি কয় তেতিয়া মই যেতিয়া মোৰ ওচৰত আপোনাৰ কথাৰ উত্তৰ নাথাকিব তেতিয়া মই কম কি মিছ ৰুবিয়ে পঢ়া শুনা কৰা নাই অলপ সময়ৰ কাৰণে মই মানিছো পঢ়া শুনা কৰাই নাই যেনিবা এজন মানুহে কি কথা কৈছে সেই কথাটোহে ইম্পৰ্টেণ্ট আমাৰ কাৰণে সেই মানুহজনৰ ডিগ্ৰী ইম্পৰ্টেণ্ট নহয় ৰাইট আপুনি যিটো কথা কৈছে সেইটো ইম্পৰ্টেণ্ট হয় আপোনাৰ কাৰণে আপোনাৰ মন্তব্যটো শুদ্ধ নে অশুদ্ধ সেইটোহে ইম্পৰ্টেণ্ট আমাৰ কাৰণে হ'ব লাগে তেখেতে ক'ত পঢ়িছে নপঢ়িছে সেইটো ইম্পৰ্টেণ্ট নহয় তেওঁলোকে চাওক অপ্ৰাসংগিক কথা তেওঁলোকে সদায় পাতে দ্বিতীয়তে মই ক'ব বিচাৰো যে মই ইয়াৰ আগতেও বহুবাৰ দেখুৱাইছো চাৰ্টিফিকেট এনকে টিভিত দেখুৱাইছো তাৰপিছত নিউজ নাওটো গৈ পেলাই কৈছো আৰু চাৰ্টিফিকেটখন এনেকুৱা বস্তু নহয় যে সেয়া আপুনি এতিয়া আপুনি শ্ব' অফ কৰি থাকিব লাগিব আপুনি দেখুৱাই থাকিব লাগিব হয় নহয় তেনেকুৱা বস্তু নহয়তো চাৰ্টিফিকেট কাৰোবাৰ যদি কিবা জানিবলগীয়া আছে বুজিবলগীয়া আছে মোৰ ওচৰত আহিব পাৰে আহি চাই যাব পাৰে মইতো মানা কৰা নাই হয়নে কিন্তু মই আপোনাক আৰু এটা কথা ক'ব বিচাৰিছো মই দুটামান প্ৰশ্ন সুধিম আপোনাক লাইভতে সুধিম আৰু আপুনি যাতে এনসাৰটো মানে লাইভতে দিয়ে যাতে এনসাৰটো দিয়ে আৰু মানে মই বিচাৰো আপোনাৰ পৰা কিছুমান এনসাৰ যিহেতু মই বিতৰ্কত সোমোৱাৰ উদ্দেশ্য কাৰণ আপুনিয়ে বুলি ক'ব লাগিব কাৰণ আপুনি ভিডিঅ'টোৰ মানে ছচিয়েল মিডিয়াত দিলে বাবেহে আমি দেখিবলৈ পালো যে গৰুটো যে কুৰবানী নিদিলেও হয় সেই কথাটো আমি আপোনাৰ পৰাই জানিছো আৰু আপোনাৰ পৰা গম পায়ে মই ভিডিঅ' এটা প্ৰস্তুত কৰিছিলো কিন্তু মোৰ ভিডিঅ' প্ৰস্তুত কৰাৰ উদ্দেশ্যটো কিন্তু একদম ভাল আছিল আমি যাতে মিলা প্ৰীতিয়ে থাকো আমাৰ যাতে দন হাই কাজিয়া নহওক কিন্তু বস্তুটো একাংশই এতিয়া বেয়া ৰূপ এটা দি দিছে হয় মানে বুজি পাইছেতো এটা বেয়া ৰূপলৈ লৈ গৈছে এতিয়া মানে কি ক'ব ইছলামত চাওক এই কথাষাৰ ইছলামত নাই গৰু কুৰবানী দিব লাগিব বুলি তেনেকুৱা কোনো ধৰণৰ নিয়ম নাই মানে বাধ্যতামূলক নহয় আপুনি ছাগলী ভেড়া মহ আদি আপুনি কুৰবানী দিব পাৰিব কুৰবানী ইম্পৰ্টেণ্ট হয় গৰু ইম্পৰ্টেণ্ট নহয় ইছলামত আপুনি বুজি পাইছেনে কুৰবানী ইম্পৰ্টেণ্ট হয় আৰু অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰ আমাৰ অমুছলিম সমাজৰ প্ৰব্লেমটো ক'ত আছে কুৰবানীৰ লগত কোনো প্ৰব্লেম নাই প্ৰব্লেমটো আছে গৰুৰ লগত সবেই এইটোৱে বিচাৰে যে গৰু কুৰবানী নিদি যদি ছাগলী ভেড়া কুৰবানী দিয়ে কোনেও বেয়া নাপায় হয়নে চ' মই সেই কথাটোৱে কৈছিলো এই কথা কিন্তু মই আৰু এটা কথা সুধিব বিচাৰিছো আপোনাক আৰু এটা মাজত ধৰি কৈছো বাৰু আৰু এটা কথা সুধিব বিচাৰিছো আজিলৈকে মই অসমত এনেকুৱা কোনো ব্যক্তি দেখা নাই যিজনে নিজৰ ধৰ্মটোক ছচিয়েল মিডিয়াত নিজৰ ধৰ্মটো এগেইনষ্টত কথা কৈছে প্ৰথম আপোনাকে মই দেখা পালো এনেকুৱা মানুহ মানে কিয় আপুনি নিজৰ ধৰ্মটোক বেয়া পায় নে সদায় আমাৰ হিন্দু মুছলিমৰ মাজত দনহাই কাজিয়া লাগি থকাটো আপুনি বিচাৰে নে মিলি জুলি থকাটো বিচাৰে আপোনাৰ উদ্দেশ্যটো কি আচলতে মিছ ৰুবি এইটো এটা ভাল কোৱেশ্চন গুড কোৱেশ্চন মই থেংক ইউ জনাব বিচাৰিম আপোনাক এই বিষয়ে আচলতে কথা হৈছে কি জানে নাই ইয়াত নিজৰ ধৰ্ম বুলি কোনো কথা নাই আত্মসমালোচনা যেতিয়ালৈকে আপুনি আত্মসমালোচনা কৰিব নিশিকিব বা আত্মসমালোচনাক আপুনি মৰ্যাদা নিদিব তেতিয়ালৈকে আপুনি কেতিয়াও শুদ্ধ ৰাস্তাত আহিব নোৱাৰিব মানুহেতো পৰ সমালোচনা সদায় কৰি থাকে বেলেগৰ বেয়াবোৰতো সদায় আপুনি দেখিব পাৰিব কিন্তু নিজৰ গাত কিখিনি ভুল আছে সেইখিনি আগতে আপুনি চাব লাগিব আৰু যিজন ব্যক্তিয়ে নিজৰ ভুলখিনি দাঙি ধৰিব পাৰে নহয় আগতে তেওঁ সদায় সফল হ'ব পাৰে আৰু মই আমাৰ ধৰ্মৰ যিখিনি মই দেখিছো বেয়া ভুল কথা চলি আছে প্ৰচাৰ হৈছে সমাজত
সেইবোৰ অতৰাটো মোৰ দায়িত্ব হয়, যিহেতু মই ইমান দূৰত পঢ়া শুনা কৰিছো, মই গৱেষণা কৰি আছো মুছলিম লৰ ওপৰত। এতিয়া যিবোৰ ভুল কথা প্ৰচাৰ হৈছে এইবোৰতো মই আঁতৰাব লাগিব। এতিয়া মই নিজকে শুদ্ধ নকৰি যদি মই আপোনাৰ ভুল ধৰিব যাওঁ, সেইটো কিবা এটা আপোনাৰ কওকচোন মানসিকভাৱে বিকাৰগ্ৰস্ত কোনোবা ব্যক্তিৰে কাম হ'ব লাগিব তেনেকুৱা কৰাটো। গতিকে মই এটা কথা ভাবো মোৰ বহুত বেয়া লাগিছে, আৰু এটা কথা বহুত বেয়া লাগিছে, যিহেতু মোৰ উদ্দেশ্যটো ভাল আছিল যে আমি মিলিজুলি থাকো। মই ভাবো যে আমি হিন্দু মুছলিম একেলগে সৰুৰ পৰা পঢ়ি আহিছো, একেলগে কাম কৰি আহিছো। তো গতিকে আপোনালোকৰ ঈদত আমি ভাগ লওঁ, আপোনালোকে আমাৰ বিহুত ভাগ লওক, সেই উদ্দেশ্যেৰেহে কথাখিনি মই কৈছিলো, এটা ভাল উদ্দেশ্যেৰে। আৰু মোৰ মনত এটা মানে এনেকুৱা এটা ভাৱ আছে যেন আমাৰ হিন্দু মুছলিমৰ মাজত বিভেদ যে সৃষ্টি হয়, প্ৰায় এটা কাৰণ গৰু নেকি চাগে, যিহেতু আমি গৰুক পূজা কৰো। কিন্তু একদম আমাৰ আপুনি শুদ্ধ কথা কৈছে। হয়, আপুনি একেবাৰে শুদ্ধ কাৰণ কথা কৈছে। চাওক, মই বস্তুটো ফিল কৰিছো, আমাৰ ধৰক হিন্দু মুছলমানৰ মাজত মৰম চেনেহটো কমিছে, দূৰত্ব বাঢ়িছে। হয়, ইয়াৰ কাৰণটো কিন্তু গৰু হয়, যিহেতু গৰুক অমুছলিম সমাজে শ্ৰদ্ধা কৰে, গৰু বিহু আহে, তাৰপিছত ধৰক তেওঁলোকে মাতা বুলিও কয়। গতিকে তেনে কথা। সেইকাৰণে যেতিয়া আপুনি এতিয়া চাওক, আপুনি এটা বস্তু যদি পচন্দ নকৰে, আপোনাৰ সন্মুখতে সেই কামটো যদি মই কৰি থাকো, বা আপোনাৰ চকুৰ আড়তে যদি মই কামটো কৰো, আপুনিতো কথাৰ এষাৰ গম পাব, খবৰটো পোৱাৰ হয়, পিছত আপোনাৰ মোৰ প্ৰতি মৰম কমি যাব, হয়নে? হয়, কিন্তু আপুনি যিটো কাম পচন্দ নকৰে, সেই কামটো যদি ময়ো নকৰো, তেতিয়াহ'লে আপুনি লাগিলে মোৰ সন্মুখত নাথাককে, তথাপিও দূৰৰে পৰা আপুনি এবাৰ হলেও কব যে নহয়, মানুহজনে কামটো নাই কৰা, তাৰমানে মোক তেওঁ শ্ৰদ্ধা জনাইছে, সন্মান কৰিছে। তো মৰম চেনেহ তেনেকেই বাঢ়ে। মই আজি মুছলমান সমাজত এই বস্তুটোৱে দেখিছো, মুখেৰে কওঁ এটা, আমি কৰো আৰু এটা, আমাৰ কথা আৰু কৰ্মৰ মাজত মিল নাই। এতিয়া মই আপোনাক কম, মিছ ৰুবি মই আপোনাক সন্মান জনাও, তাৰ মানে সন্মান জনাও মানে এইটো হ'ব নেকি, এতিয়া মই আপুনি বেয়া পোৱা কৰ্মটো যদি কৰি থাকো, বেয়া পোৱা কামবোৰ যদি কৰি থাকো, তেতিয়াহ'লে মই কেনেকৈ সন্মান জনালো আপোনাক কওকচোন, হয় নহয়? চ' মুছলমান হয়, সমাজে কয় আমি হিন্দু সমাজক বা অমুছলিম সমাজক আমি সন্মান জনাও বুলি কৈ থাকে। তো যদি সন্মান সঁচাকে জনায়, তেতিয়া সন্মান কাক কয়? আপুনি কাৰোবাৰ ধৰক আবেগ, কাৰোবাৰ চিন্তাধাৰা, কাৰোবাৰ ধৰ্মীয় যিবোৰ প্ৰথা আছে, সেই গোটেইখিনিক আমি সন্মান জনালেহে সন্মান জনোৱা হ'ব। গতিকে যদি সঁচাকে আমি হিন্দু সমাজক সন্মান জনালোহেঁতেন, তেতিয়াহ'লে আমি তেওঁলোকক আঘাত নিদিলোহেঁতেন, প্ৰথমটো কথা। দ্বিতীয়টো কথা, ঈদ বুলিলে কি বুজায়? ঈদ হৈছে এটা ফেষ্টিভেল, এটা উৎসৱ, এটা আনন্দৰ হয়, পৰিৱেশ গঢ়ি তুলিব লাগে। যদি আমি কেইজন মানে বহি পেলাই আপোনাৰ গৰু এটা কাটি খাই পেলাও, তাতে যদি আমি ঈদ বুলি ভাবো, সেইটোতো ঈদ হোৱা নাই। ঈদ মানে চবেই একেলগে বহি এসাঁজ খানা খাব লাগে, মই ভাবো। হয়। এতিয়া মেইন কথাটো হ'ল, আৰু এটা কথা সুধো মই আপোনাক, আৰু এটা প্ৰশ্ন। যিহেতু মই বিতৰ্কত সোমোৱা মেইন কাৰণ আপুনিয়ে বুলি ক'ব লাগিব। কাৰণ হয়, চাওক, এজনী ছোৱালীক ছচিয়েল মিডিয়াত বদনাম কৰি দিয়াটো একেবাৰে সহজ কথা। একেবাৰে সহজ কাৰণ কথা। মোৰ ভিডিঅ'টোত, বিতৰ্কিত ভিডিঅ'বোৰত মই কোৱা ভাল শব্দখিনি কিন্তু কোনেও উচ্চাৰণ কৰা নাই। মই যে মিলি-জুলি থাকিব লাগে, ধৰক কাজিয়া হ'ব নালাগে, তেনেকুৱা ধৰণৰ শব্দখিনি কোনেও ব্যৱহাৰ কৰা নাই। বেয়া শব্দখিনি ব্যৱহাৰ কৰি মোক বিতৰ্কিত হেৰিয়াত লৈ গৈছে। আৰু বহুতে ভিউজৰ কাৰণে কৰিছে, মোৰ নাম লৈ লৈ 2টা ভিউজ পাইছে, বা 2 টকা ইনকম কৰিছে, বা এসাঁজ খাইছে, তাত মোৰ ভালে লাগিছে দিয়ক। কিন্তু আপুনি যিহেতু আমাক ক'লে বাবেহে আমি গম পালো, কিন্তু আপুনি সেইটো ভিডিঅ' নবনোৱা হলে আমি কেতিয়াও গম নাপাওঁ। হয়, চাওক, তো প্ৰথমতেতো আপুনি মই মানে আপোনাক মিছ ৰুবি, মই আপোনাক আমাৰ গোটেই মুছলিম সমাজৰ ফালৰ পৰা ক্ষমা খুজিছো। আপুনি অন্তৰত কোনো আঘাত নলব। আমাৰ একাংশই মানে কথাবোৰ বুজি নাপায়, মূৰ্খ বুলি ক'ব লাগিব এওঁলোক। পঢ়া শুনা কৰা নাই, যদি পঢ়া শুনা কৰিছে শিক্ষিত মূৰ্খ হয়, অন্ধভক্ত, বুজি পাইছেনে? চকুত পৰ্দা লাগি আছে এওঁলোকৰ। এওঁলোকে মুখেৰে কয় এটা, কৰ্ম কৰি দেখা আন এটা। আজি আপুনি যিটো কথা কৈছিলে, জাষ্ট এটা আপোনাৰো আহ্বান আছিলে যে আমিও আপোনালোকৰ ঘৰত যাব বিচাৰো, আপোনালোকৰ লগতে হয়, ঈদৰ দিনটো আমি পাৰ কৰিব বিচাৰো, এসাঁজ খাব বিচাৰো, কিন্তু আপোনালোকে গৰু কাটিলে আমি আপোনালোকৰ ঘৰত যাম কেনেকে? চ' আপুনি এটা আহ্বান জনাইছিলে, সেইটো মৰম চেনেহৰ এটা আহ্বান আছিলে, এটা বাৰ্তা আছিলে, কিন্তু বুজি পোৱা নাই, আপোনাক অপমান কৰিছে। তাৰ বাবে মই ক্ষমা খুজিছো। মুস্তাফা কামাল আজহাৰীয়ে আপোনাৰ ওচৰত ক্ষমা খুজিছে, গোটেই মুছলিম কমিউনিটি, গোটেই মুছলিম সমাজৰ ফালৰ পৰা। গতিকে আপুনি বেয়া নাপাব, মনত নাৰাখিব। আৰু দ্বিতীয়তে ধৰক মই বেয়া কিছুমান নাপাওঁ। কৰ্মটো, গতিকে এৰি দিয়াটো ভাল। হয়, হয় বেয়া মই কওক। নাই পোৱা, কাৰণ এটা কথাতে বেয়া লাগিছে, কাৰণ মই এটা ভাল উদ্দেশ্য লৈ কৈছিলো মিলি-জুলি থাকিম বুলি, কিন্তু মানে বিষয় বস্তুটো বেয়া কৰি পেলালে যিহেতু। আৰু এতিয়া মোৰ হয়, উপায়টো আপোনাৰ মানে এতিয়া কি কাৰণে কৰিব? এই যে আপুনি যিজন ল'ৰাৰ নাম ক'লে, ৰুবুল নামৰ, এই তেনেকুৱা কিছুমান আছে, বুজিছেনে? তেওঁলোকে কাম নাইতো, একো কাম কাজ নাই, সেইবোৰ কৰি থাকে। ভাল বাৰ্তা দিব লাগে। আজি আপুনি যিটো কথা উঠাইছে, সেই কথাষাৰ যদি হয়, মুছলমান সমাজৰ ডেকা সমাজে যদি উঠালেহেঁতেন, তেতিয়াহ'লে এই প্ৰথাটো মানে বন্ধ হৈ গ'লহেঁতেন। আৰু আমাৰ অসমত এইবোৰ কোনো ধৰণৰ দাংগা ফাসাদ হাই কাজিয়া নহ'লেহেঁতেন।
কিছুদিন মানে পিছে পিছে দেখা যায় যে গৰুৰ বিষয় লৈ পেলাই গৌ হত্যাক লৈ পেলাই বিভিন্ন ধৰণৰ আন্দোলন হয়, কথা বতৰা হয়। সেইবোৰ নহ'লেহেঁতেন, আমি নাখালেই হয় বস্তুটো, সেইটোতো খাব লাগিব বুলি কোনো কথা নাই। গতিকে আমাৰ একাংশ মোল্লা, মই শব্দটো আপুনি শুনিছে চাগে, মোল্লা, মুছলিম সমাজক গাইড কৰি আছে মোল্লাই। মোল্লাসকলে সত্য কথাখিনি নকয় কিন্তু মিছ ৰুবি, ধৰ্মগুৰুৰ ভুল হয়। যিকোনো ধৰ্ম এটা বিপথে পৰিচালিত কেতিয়া হয়, যেতিয়া ধৰ্মগুৰুসকলে ভুল কথাখিনি কয়, তেওঁলোকৰ সৰু এটা সামান্য কিছু পৰিমাণৰ তেওঁলোকৰ স্বাৰ্থৰ বাবে তেওঁলোকে কামখিনি কৰে। গতিকে মুছলিম ধৰ্মগুৰুসকলে যদি মই যিদৰে কৈছিলো তেনেদৰে যদি কথাখিনি খুলি কৈ দিলেহেঁতেন ৰাইজক, তেতিয়াহ'লে এই বস্তুটো নাইকিয়া হৈ গ'লহেঁতেন। আৰু আপোনালোকেও আমাৰ ঘৰত ঈদত আহিব পাৰিলেহেঁতেন, আমি সকলোৱে মৰম চেনেহে ঈদ পালন কৰিব পাৰিলোহেঁতেন। হয়, কিন্তু আপোনাক মই ধন্যবাদ জনাম এই কাৰণে যে আপুনি সাহসেৰে কথাষাৰ আপুনি আগবঢ়ালে, মুছলমান সমাজত দাঙি ধৰিছে। যদিও আপোনাক আজি কিছু ব্যক্তিয়ে অপমান কৰিছে, চাওক সদায় ভাল ব্যক্তিৰ পিছফালে লাগি থাকে কিছুমান বেয়া ব্যক্তি থাকেই।